কলিঙ্গ যুদ্ধ কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 260 BC। সূৰ্যত পোৱা হাইড্ৰজেন আৰু হিলিয়াম গেছৰ অনুপাত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 3:1। ছেডিমেণ্টেৰী ৰকৰ উদাহৰণ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ কোল। প্ৰথম ঘূৰণীয়া মেচমেল কিমান চনত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 1930 চন। আত্মীয় সভাৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ৰামমোহন ৰায়। জজিলা পাছ ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি লাডাখ। ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ নেশ্যনেল হাইৱে 44। ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি স্বামী বিবেকানন্দা। ঘানা বাৰ্ড চেঞ্চুৱেৰী ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ৰাজস্থান। গোল গম্বুজ ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ কৰ্ণাটক। ম্যানমাৰৰ সৈতে কোন ৰাজ্যৰ দীঘল সীমা আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ মিজোৰাম। ৰেণুকা হ্ৰদ ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি হিমাচল প্ৰদেশ। অজগৰ বুৰঞ্জী কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ নগেন হাজৰিকা। বালিকা পঞ্চায়ত আৰম্ভ কৰা দেশৰ প্ৰথমখন ৰাজ্য। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ গুজৰাট। কোন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি লক্ষ্মী সিংহ। ৱৰ্ল্ড হেল্থ ডে কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 7 এপ্ৰিল। মোটি মছজিদ কোনে সজাইছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ঔৰংজেব। ইণ্ডিয়া গেট কোনে বনাইছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ব্ৰিটিছসকলে। নাগালেণ্ড দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 1 ডিচেম্বৰ। দ্য বেচেলৰ অৱ আৰ্টছ কাৰ গ্ৰন্থ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি আৰ কে নাৰায়ণ। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে এনেধৰণৰ জিকে ভিডিঅ'বিলাক পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।